কোন কোন তোমার এই বিষয়ে সেই বলার না রঘুবংশর শত্রু আমি ভালো শুনিছো তুমি বলে রণপান্ত কিন্তু কোৱাবিৰব কোন নীতিমতে সৈন্যেৰা আহিছে যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি ৰবৰ সমৰ্পণ কৰিব তোমাৰ পদত তহঁতেই তেন দেখি ভাতৃঘাতী অধম্বর কিন্তু নাজানে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰৰ দিশাটো বান্ধি বধ কৰিছিলো মই সেই লংকাৰ নালাগে তোমাৰ বিজয়ী কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে সংগ পৰিচৰ্যতা বধিৰে লক্ষ্মণ আলোক লুকায় বালি বীৰ ইমানতো নাজানো কৈছ তোমাৰ বীৰত্বৰ কথা ইমান এই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো বুলি এইভাবে বন্দী কৰি ৰাখিছো যজ্ঞৰ আশ্ৰম কালিবা সন্তানী ইহঁতক দেখি মোৰ অন্তৰত হৈছে মায়াৰ উদয় জানিছ ইহঁত আমাৰ তেনেই নহয় কোন তোমাৰ বিয়া তোমালোকৰ সত্য পৰিচয়ৰ নোহে প্ৰয়োজন যদি হৰিণক শক্তি আছে দিয়া যুদ্ধ নকৰিব সামান্য বালকৰ অহংকাৰ অধম্বৰক মৃত্যুদহতৰ চাপিল ওচৰ Yes, I